हेलो बंधुসকল, আজি मैं আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো হ'ল এইটো চাওক, ইনভাৰ্টাৰৰ বেটেৰীটো বেকআপ যদি কম দিয়ে তেতিয়াহ'লে এচিড পানীটো পেলাই দি নতুনকৈ কেনেকৈ ভৰাব সেইটো আজি দেখুৱাম। বেটেৰীটো আগতে 4-5 ঘণ্টা বেকআপ দিছিল মোৰ 4টা ফেন, আৰু এতিয়া 2 ঘণ্টামান বেকআপ দিয়ে। সেইকাৰণে পানীখিনি মই সব পেলাই এচিড পানী পেলাই মই নতুনকৈ পানী ভৰাম। এয়া সব পানী, এয়া এচিড। পানীটো কিমানকৈ ভৰাব লাগে আৰু এচিডটো কিমানকৈ ভৰাব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কৈ থাকিম আপোনালোকক জানিবৰ কাৰণে। আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো বজাই দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পানীটো মই প্ৰথমে পেলাম। এইটো চাওক, মই কেপখিনি বেটেৰী খোলোঁ। ইয়াত 6টা চেল থাকে, 12 ভোল্ট বেটেৰী হয়। বেটেৰীটো ই ৰিক্সাৰ বেটেৰী আছিল। ই ৰিক্সাৰ হ'লেও ভাল আছিল। এইটো আপোনাৰ 180 এম্পিয়াৰৰ হয়। এইটো চাওক, মই প্ৰথমে পানীখিনি পেলাই লওঁ। এচিড পানী হয়, ভালকৈ পেলাব। মই পানীখিনি বেলেগ এটা কামত ইউজ কৰিম, সেইকাৰণে মই এটা ট'ত ৰাখিছোঁ। এইখিনি বেলেগ এটা কামত মই ইউজ কৰিম। সেই ক'ত লগাওঁ মই ইউজ কৰোঁ তাক আপোনালোকক সেইটো ভিডিঅ'ও দেখাম বনাই চাব। খালী হয় খুব, পানীখিনি একদম সব পেলাব লাগিব। চব পানীখিনি কোলা ওলাই আছে, মোৰ কোনোবা এটা চেল বেয়া হৈছে চাগে। এইটো কোম্পানীটো চাওক, এইটো হয়। এতিয়া আপোনালোকে ডাইৰেক্ট পানী নাঢালি এচিড পানী মিলাই নাঢালিব। প্ৰথমে মই 2-3 লিটাৰ পানী ঢালি এইটো ৱাছ কৰিম, আকৌ পেলাই দিম। আৰু কিমানকৈ পানী ধৰে ইয়াত 1 লিটাৰ আছেতো, কিমানকৈ ধৰে সেইটোৰো হিচাপ ওলাই ল'ম মই। এনেকুৱা এটা বটলেদি হেৰি বনাই ল'ব। লিটাৰ পানী খাইছে পূৰা। এইটো চাওক, এইটো ডিষ্টিল ৱাটাৰ হয়। 1 লিটাৰ পানী খাইছে পূৰা। এতিয়া আমাৰ 6টা চেল আছে, 6টাত 6 লিটাৰ পানী খাব। 6টাত যদি 6 লিটাৰ পানী খায়, এচিড কিমান দিব আৰু ডিষ্টিল ৱাটাৰ কিমান দিব মই আপোনালোকক কৈ আছোঁ। প্ৰথমে মই ৱাছ কৰি লওঁ বেটেৰীটো পানী ঢালি। চাওক, চবতে পানী ঢালি ভালকৈ ৱাছ কৰিব লাগিব। ভিতৰত যদি চেল কোনোবা এটা বেয়া হৈছে তেতিয়াহ'লে বেয়া চেলটোৰ লেতেৰাখিনি ওলাই আহিব। আৰু এই টাৰ্মিনেলখিনি যে আপোনালোকে গৰম পানী দি, উতলা গৰম পানী দি ধুনীয়াকৈ চাফা কৰিব। ধুনীয়াকৈ চাফা কৰি এইটো চাওক, মই অলপ হিলাহিলি কৰিম।
পানীখিনি পেলাই দিম। চাওক লেতেৰা হয়, চাওক কিমান লেতেৰা চব ওলাই গ'ল। অলপ ভালকৈ পৰিব দিব লাগিব এনেকৈ পানী। 5 মিনিটমান পৰি লওক, তাৰপিছত মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। তলত যিমান পানী আছে ভিতৰৰ চব ওলাই যাব। আৰু মই এতিয়া পানীটো চব ধুনীয়াকৈ পৰি গ'ল চব। মই এতিয়া আপোনালোকক ভালকৈ পানী চানী ঢালি দেখুৱাইছোঁ। প্ৰথমে আপোনালোকে টাৰ্মিনেলটো কিনি যে আছে সেইখিনিত অলপ গৰম পানী দিব, উতলা গৰম পানী। এইটো চাওক উতলা গৰম পানী আনিছোঁ। গৰম পানী দিলে কাৰ্বন চাৰ্বন চব কাটি যাব। ইয়াতে কাৰ্বন হৈ থাকে। এইখিনি চাওক চাফা কৰি ল'ব লাগিব ভালকৈ। ইয়াৰ ওপৰত দিছোঁ, ইয়াৰ হেৰিখিনি লেতেৰাখিনি চব উঠি যাব, যাতে ভিতৰত নোসোমায় পানী। আপোনালোকে তেনেকৈ দিব। ধুনীয়াকৈ চাফা কৰি এটা চাক চাফা হৈ গ'ল। এতিয়া আপোনালোক ভল্টেজটো দেখুৱাইছোঁ, চাব বেটেৰীটো কেনেকুৱা কিমান হৈ কি হৈ আছে। এইটো পজিটিভ আৰু এইটো নেগেটিভ। চাওক 12.6 আছেই। আমি চব পেলাই দিয়াৰ পাছতো কিন্তু লোড দিব নোৱাৰি। এইটো চব পানী চানী ভৰাইহে তাৰপিছত লোড দিম। বেটেৰীটো মোৰ চাৰ্জ হৈ আছিল, সেইকাৰণে এনেকুৱা দেখুৱাই আছে। এতিয়া চাওক, যিহেতু আমাক ইয়াত 6 লিটাৰ পানী খাব এচিড, আৰু পানী মিলাই 6 লিটাৰ দিম মই। এইটো চাওক এচিডটো আপোনালোকে 40% দিব আৰু পানীটো আপোনালোকে 60% দিব। 60% দিব। মই আগতে জুখি চাইছিলোঁ 1 লিটাৰ পানী খাই এটাকে চেলত। ইয়াত 6টা চেল আছে টোটেল, 1 2 3 4 5 6টা। এই 6টা চেলত মই 1 লিটাৰ মই 4টা পানী ল'লোঁ। চাওক ডিষ্টিল ৱাটাৰ, আৰু এই 2টা এচিড ল'লোঁ। ইয়া চাওক এই 4টা ডিষ্টিল ৱাটাৰ আৰু 2টা এচিড। মই প্ৰথমে পানী ঢালি ল'ম, পানী ঢালি তাৰপিছত এচিড ঢালিম। এইটো চাওক 4টা সমানে ঢালিব লাগিব। দুইটাত দিলোঁ এটা আৰু 2টাত দিম এটা। তেতিয়াহ'লে 6টা চেল আছে, 6টা চেলত আমি প্ৰথমে 3টা দি ল'ম পানী, তাৰপিছত আৰু এটা পিছত দিম এচিড দিম। চাই লওক तीन लिटार पानी दिलूँ मैं 6टा सेलत। এতিয়া 6টাত এচিডটো ইয়াত 6টা কৰিব লাগিব। ইয়াত চাওক ইয়াত আছে 2 লিটাৰ, যদি 2 লিটাৰ আছে মই মানে এইটো 3টাত দিম, এটা বোতল 3টা চেলত দিম আৰু এটা 3টাত দিম। আপোনালোকে ধুনীয়াকৈ মিলাই দিব।
ভালকৈ দিব যাতে হ'ল এটাত কম হৈছে। তিনিটাত দিলোঁ আৰু তিনিটাত দিম 1 লিটাৰ। এতিয়া পানী অলপ আৰু দিম। 1 লিটাৰ পানী আৰু আছে, মই মিলাই দিম চবতেই। বেছি পানী দিলে উতলিব, আপোনালোকে হিচাপত দিব পানীটো। ইয়াত চব লেয়াৰ থাকে পানী ভৰোৱা। এনেকুৱা ধৰক ইমানটো মানত আপোনালোকে এইটোৰ ওপৰৰ পৰা 1 ইঞ্চিমান খালীকৈ পানী ঢালিব এইটোলৈকে। তেতিয়াহ'লে পানীটো উতলি চাৰ্জিং যেতিয়া হ'ব তেতিয়া উতলি নাযাব, উতলি যাব। আপোনালোকে কেপখিনিও ভালকৈ ধুই ল'ব। গৰম পানীত মই ইয়াত কেপ দিলোঁ। পানী ঢালি অলপ ধুই ল'ম ভালকৈ মই। ইয়াৰ ওপৰত পানীতে দিলে একো নহয়। কেপ চেপ চব মই মাৰি দিলোঁ। মই ইনভাৰ্টাৰত লগোৱাওঁতে এইবিলাকত গ্ৰীজ নহ'লে ভেচলিন দি ল'ব, তেতিয়া কাৰ্বন নহ'ব ভালকৈ। ভল্টেজটো আৰু এবাৰ চেক কৰিম এতিয়া কিমান হ'ল মাল্টিমিটাৰেদি। এইটো চাওক 12.5 মানে এতিয়াও চাৰ্জ আছেই। ইনভাৰ্টাৰে ধুনীয়াকৈ চাৰ্জ উঠাই ল'ব। আৰু যদি আপোনালোকে পানী ঢলাৰ আগত বেটেৰীটো ইনভাৰ্টাৰৰ পৰা ফুল চাৰ্জ যেতিয়া হ'ব তেতিয়া খুলি ল'ব। যদি আপোনালোকে চাৰ্জ নথকাকৈ খোলে তেতিয়াহ'লে পানীটো ঢালি আপোনালোকে ইনভাৰ্টাৰে চাৰ্জ উঠাব নোৱাৰিব। সেইকাৰণে যিকোনো এটা চাৰ্জাৰ মেচিনৰ প্ৰয়োজন হ'ব। চাৰ্জাৰ মেচিনৰ প্ৰয়োজন যাতে নহয় সেইকাৰণে আপোনালোকে চাৰ্জটো ইনভাৰ্টাৰত ফুল চাৰ্জ কৰি ল'ব, তাৰপিছত খুলি পানী চানী ঢালিব। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু ইয়াৰ ৰিভিউটো যদি বেকআপটো কিমান কি হয় মই আকৌ এটা
ভিডিঅ' বনাই আপোনালোকক দি দিম আগতকৈ কিমান টাইম বেছি চলে। লাইক এটা কৰি দিব, ধন্যবাদ।